हेलो टीचर आपनालोक সকলকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল আজি আপোনালোকৰ এটা ভাল খবৰ আনিছো আজিৰ পৰা আপোনালোকে লাভ কৰিব ডিএলএডৰ এটা সম্পূৰ্ণৰূপে অসমীয়া এপ গুগল পে তাৰ বাবে আপোনালোকে ইনষ্টল কৰিব লাগিব গুগল পে এই এপছটো আৰু মই আপোনালোকক দেখাই আছো প্লে ষ্টৰত গৈ না টাইপ কৰক NIOS DELED course in Assamese NIOS DELED course in Assamese Ina Ara Begum Yad logo NIOS DELED Assamese solution educational course है apps है मैं install मैं 5 star दिसु आपनालोके apps to size जेने पाए तानोबे आपनालोके या star rating কৰিব পাৰে এতিয়া মই apps to open কৰো সকলোবোৰ এলাও কৰিছো এই question answer solve paper assignment আদি বিভিন্ন অপচন আছে question answer 508 আৰু 509 ইয়াদামি পাম 508 ৰ MCQ আৰু লং কোৱেশ্চন দুই ধৰণৰ আছে বৰ্তমান মই MCQ ৰ কোৱেশ্চনবোৰ খুলি চাইছো MCQ তে বহুত ধৰণৰ কোৱেশ্চন আছে বেক কৰিছো লং কোৱেশ্চন আছেছো 508 ৰ লং কোৱেশ্চন ইউনিট 1 to 5 ইউনিট 6 to 10 আৰু ইউনিট 11 to 16 বহুত ধৰণৰ ইয়াত কোৱেশ্চন আনসাৰ আপোনালোকে পাব इते मैं बेक करी आहिसु 509 तो तनेके MCQ আছে MCQ ত গৈ আপোনালোকে বিভিন্ন ধৰণৰ বহুত ধৰণৰ কোৱেশ্চন আনসাৰ পাব বেক কৰি চাইছো মই শৰ্ট এণ্ড নো কোৱেশ্চন আছে ইউনিট 1 to 5 ইউনিট 6 to 10 আৰু ইম্পৰ্টেন্ট কোৱেশ্চন মই আজি আপোনালোকক সলভ পেপাৰৰ পৰা এটা কোৱেশ্চন 509 ৰ এটা কোৱেশ্চন চাই দিও 509 তো বহুত কোৱেশ্চন আছে এটা তাৰে মই কোৱেশ্চন পঢ়ি দিছো আপোনালোকক প্ৰশ্নটো হৈছে সমাজ বিজ্ঞানৰ বিনাশ সম্পৰ্কে লিখক উত্তৰ হৈছে সমাজৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক আৰু পৰিবেশ সম্বন্ধীয় দিশৰ অধ্যয়নে সমাজ বিজ্ঞান সমাজ বিজ্ঞান হ'ল বিভিন্ন বিষয়ৰ সংমিশ্ৰণ য'ত প্ৰত্যেক বিষয়ৰে নিজৰ পৰিচয় আছে য'ত ইতিহাস ভূগোল ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞান আদি বিষয় সংলগ্ন কৰা হয় সমাজ অধ্যয়নত সমাজ বিজ্ঞানৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰাৰ উপৰিও পৰিবেশৰ সৈতে থকা মানুহৰ সম্পৰ্ক বিষয়ে অৰ্থপূৰ্ণ ব্যাখ্যা কৰা হয় তেনেকৈ আমাৰ কেইবাটাও কোৱেশ্চন আছে আৰু তাৰ পিছত কোৱেশ্চন আছে বৰ্তমান সমাজক মানুহে কি বুলি কয় এটো খুব সুন্দৰ প্ৰশ্ন বৰ্তমান সমাজক মানুহে কি বুলি কয় বৰ্তমান সমাজখনৰ অতীতৰ সমাজৰ পৰা উদ্ভৱ হৈছে মানুহে বৰ্তমান সমাজক আধুনিক বুলি কয় বৰ্তমানৰ সমাজৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে যিবোৰ আগৰ সমাজত বিচাৰি পোৱাটো অতি কঠিন আছিল বৰ্তমান সমাজত একবিংশ শতিকাৰ সমাজ যি বিকাশ পৰিৱৰ্তন অন্তৰায় সমস্যা আৰু প্ৰত্যাহ্বান অভিজ্ঞতা লাভ কৰিছে এই ধৰণে আপোনালোকে এই এপছটোত আৰু বহুত দীঘল আৰু ছুটি কোৱেশ্চনৰ এনসাৰ পাব এছটো মটা কথা ভাল লাগিছে ইয়াৰ কোৱেশ্চনবোৰ খুব সুন্দৰভাৱে দিছে আনসাৰবোৰ ইয়াৰ আৰু মই বিচৰা ধৰণে ইয়াৰ আনসাৰবোৰ পাইছো আপোনালোকে যদি এই এপছটো ডাউনলোড কৰে নিশ্চয় আপোনালোকে সম্পূৰ্ণৰূপে সন্তুষ্টি লাভ কৰিব এই এপছটোৰ কোৱেশ্চন আনসাৰৰ পৰা এতিয়া এছাইনমেন্ট আছে এছাইনমেন্টৰ সময়ত আপোনালোকে এছাইনমেন্টসমূহ ইয়াত লাভ কৰিব তাৰপিছত শ্বেয়াৰ কৰিব দিছে ইয়াত শ্বেয়াৰ যদি আমাৰ এপছটো
ভাল পায় আৰু আপোনাৰ লগৰ বন্ধু বান্ধৱী সকলৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰে আপোনালোকে তেওঁলোকক এই এপছটো আপোনালোকে বিভিন্ন WhatsApp Facebook আদিৰ জৰিয়তে আপোনালোকে শ্বেয়াৰ কৰি তেওঁলোককো আপোনালোকে সহায় কৰিব পাৰে মই WhatsAppৰ জৰিয়তে এটো শ্বেয়াৰ কৰি দেখাব বিচাৰিছো মই মোৰ ষ্টেটাছত দিছো আৰু লগৰ সকলকো মই শ্বেয়াৰ কৰিব বিচাৰো হয় মই তেওঁলোকক শ্বেয়াৰ কৰি দিছো ইয়াতে আমাৰ YouTube চেনেল আছে আপোনালোকে আমাৰ এই চেনেলত গৈ আমাৰ কোৰ্স সম্বন্ধীয় বিভিন্ন বস্তু আপোনালোকে জানিব পাৰিব কোৰ্স মেটেৰিয়েলৰ ৰিপৰ্ট আছে প্ৰাইভেচি পলিচি বিষয়ে আপোনালোকে চাই যাব পাৰে আৰু এই এপছটো মোৰ সঁচাকৈ ভাল লাগিছে আশা কৰো আপোনালোকে এই এপছটো ডাউনলোড কৰি আপোনালোকৰ জীৱন আপোনালোকৰ যি ডিএলএডৰ কোৰ্সত আপোনালোকক বহুত সহায় কৰিব বুলি মই ভাবো ধন্যবাদ হেল্ল ফ্ৰেণ্ডছ আপোনালোকে আমাৰ NIOL এপছ ইন আছামিজ কোৰ্স এই এপছৰ সকলোবোৰ ভিডিও আপোনালোকে আমাৰ লেটস লাৰ্ন নামৰ YouTube চেনেলটোত পাব আৰু আমাৰ এই নতুন YouTube চেনেল লেটস লাৰ্নৰ লিংকটো আমাৰ ডেসক্ৰিপচন বক্সত দিয়া হ'ব